হেল্ল' গাইজ, আপোনালোকৰ বাবে এটা নিউ ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' কোনো আজি ব্লগ নহয়, কোনো কিবা নহয়। ভিডিঅ'টো মানে এনেকুৱা হ'ব যে বহুত দিনো হৈ গ'ল ন ভিডিঅ' আপলোড নকৰা। ইউটিউব চেনেলটো পৰি আছে, আজি 6-7 মাহমান হ'বলৈ হ'ল ইউটিউব চেনেলটো পৰিয়ে আছে, ভিডিঅ' আপলোড দিবই পৰা নাই। আজি মানে আপোনালোকৰ আগলৈ এনেকুৱা এটা মানে ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' চাই কেনেকুৱা পায় নাজানো। মোৰ মানে এটা ইনষ্টা আই ডি আছে, যিটোত মই ফটো আপলোড বা ভিডিঅ' আপলোড কৰোঁ। তাত মই ৰিলচ বনাইছিলোঁ। তাৰে ৰিলচ ভিডিঅ' কেইটামান আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগে মোৰ ৰিলচ ভিডিঅ'বোৰ, কমেণ্ট কৰি জনাব। আৰু মোৰ ইনষ্টাগ্ৰামৰ আই ডিটো তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ ক্লিক কৰিব আৰু ফ'ল' কৰি দিব। তাত মই কথা পাতিম। আহক আমি ভিডিঅ'কেইটা চাওঁ, কেনেকুৱা লাগে। যদি ভাল লাগে চাই লওঁ, আহক। তাৰপাছত কেনেকৈ হ'ল কলা দাগ, কলা দাগ, কলা দাগ, কোনোবাই চাগে চিকুটিলে নিজানত। তাই বাল্মীকি আছিলে আমাৰ গাঁৱৰে, বহুতৰ লগত বহু ৰামায়ণ ৰচনা কৰিলে। পিছে যি হ'ল হ'ল ভালেই হ'ল, গাঁৱৰ ল'ৰা সিদিনা বেলি জানৈ যান, তহঁত পদূলি জানৈ যান, উকিয়াই আছিলো জানৈ যান, ওলাই তই নাহিলি জানৈ যান, বুকুতে লাগিলে ইয়াতে লাগি। এইটোৰে ঘৰলে যামে কি কৰি, মাৰে যেনেকে চাই, গ'লেও লেঠা নগ'লেও বেঠা, মোৰ যে উপায় নাই। গাইজ, ভিডিঅ'টো চাই কেনেকৈ পালে মই নাজানো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বহুত দিনৰ মূৰত আজি ভিডিঅ' ঢালিছোঁ। কেনেকুৱা পাইছে নাজানো। যদি ভাল লাগিছে তেন্তে তাত নিশ্চয় কমেণ্ট কৰিব আৰু কাষত থকা ঘণ্টা বেলটো প্লিজ টিপি দিব। ধন্যবাদ।